গুড মৰ্নিং সকলোকে হেপী নিউ ইয়াৰ আৰু উইশ কৰোঁতে অলপ দেৰিয়ে হৈ গ'ল 3 তাৰিখ পৰিলহে তথাপিতো জানুৱাৰী মাহটো নিউ ইয়াৰ উইশ কৰি থাকিবই পাৰি আৰু বছৰটোৰ তো আজি মানে গৈ আছোঁ দাৰাগাঁও পিকনিক খাবলৈ তো নাজানো কি হয় গোটেই দিনটো আমাৰ কাৰ্যসূচী আমি কিমান সাকসেস হওঁ বেছি নাই আমাৰ লগত 12 জন মান আমি বন্ধু বান্ধৱী গৈ আছোঁ তো হিয়ত আহি আছে মঙ্গলদৈৰ পৰা তো আজি যোৱা 4 বছৰ পুৰা পিকনিক খোৱা নাই একদম যেতিয়া হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মানতে খালো লাষ্ট পিকনিক গৈছিলো হাজো তো হাজো নহয় তপোবন গৈছিলো তো তাৰ পিছৰ পৰা পিকনিক টোটালি যোৱা নাই তো আজি 4 বছৰ মূৰত পিকনিক অলপমান ভালো লাগি আছে আৰু ভাবি আছো কি হয় আৰু গৈ আছো ফ্ৰেণ্ডৰ লগত আৰু হেয়াই আৰু তো ভিডিঅ' পুৰা আৰম্ভ কৰি দিছো ইহত মঙ্গলদৈৰ পৰা আহি আছে তো আহি পাবই তো মই মানে পুৰা ৰেডি আৰু মোৰ মেইন কাম দা আৰু চৰিয়া মানে এইটাই মোক কাম দিছে তো বেলেগ একো ল'ব নালাগে তই লবি দা এখন লবি আৰু চৰিয়া এটা লবি তো দা আৰু চৰিয়া লৈ মই এটা যাম ৰাস্তালে কাৰণ হিয়ত আহি পাবই আৰু 10 মিনিটৰ ভিতৰত তো ভিডিঅ' পুৰা ষ্টাৰ্ট কৰি দিছো ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ তো এই চৰিয়া লৈ কেনে যাই আছো পিকনিক ইহত আহি পেলাই সব তো পুৰা একদম গাড়ীত বহি ললো আৰু এইকেইটাক চাওকচোন কেনেকৈ লুকাইছিলে গোটেইকেইটা কইনাৰ নিচিনা গাড়ীত আৰু এতিয়া অকলে নাচি আছোঁ আৰু অলপ কাৰণ এইখন গাড়ীৰ ভিতৰতো আৰু জঁপিয়াইও নাচিব নোৱাৰোঁ ন তো এনেকৈ হ'লেও নাচি আছোঁ মানে তথাপিও নাচিব আশা এৰা নাই গায়ো আছোঁ নাচিও আছোঁ তো আমি পাই গৈছোঁ বৰ্তমান বৰমা কাৰণ এইকাৰণে নামছোঁ বাকী চব যোগাৰ আছিল কেৱল নাছিল মাংসটো তো মাংস ল'বৰ কাৰণে ইয়াতে গোটেইকেইটাই আৰু নামি দিলোঁ আকৌ একবাৰ বা গাড়ীত যে বহি থাকা শাসন কৰিব আহিছে পিকনিক খাব আহিব কি হৰাই যাম তনকেইটা থাকোঁতে জুবিদাৰা জুপিটাৰ চালাক আছে গম পাইছা অলপ বেছি জানে ৰাখান আনবা দিছোঁ নেকি আমি এখানে লাইফত ব্লগাৰ কিটা নহয় আতে কি মই নিজে এনজয় কৰোঁ না সেইটো নহয় বা এইকেইডাল খৰি দি সঁচাই কি হ'ব নীৰৱ সঁচাই এইকেইডাল খৰি চিৰিয়াছলি কৈছোঁ এই ইয়াতে 10 কেজি খৰি আছে কালি জুখি পেলাই কিনি লৈ আহিছোঁ 110 টকা দি লাষ্টততো ময়ে উঠিম না চব উঠি ল পুঠি মাছ আনছা না পুঠি মাছ আমি পুঠি মাছ খাওঁ আমি ইফালে You are like my mom. হে এওৰাবাকত গেলো আমি আগত এইয়া পিছফালৰ পৰা নীৰৱক চা না ইছ একদম খৰগোজৰ নিচিনা কি ধুনীয়াকৈ মুখখন ওলাই দিছে বহুত কিউট লাগছে দেই নীৰৱ তোমাক বহুত কিউট লাগছে একদম নকওঁ আৰু পৰ্বতে বগাব পাৰোঁ মই নানি 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 নানা পাহাৰ খে কিবা আন্ধাৰ মুন্দাৰ জেগা পাই গ'লো কাৰোবাৰ আকৌ চোতাল পালোঁ আমি পাইছোঁ চোতাল লগা কাৰোবাৰ স্কুল নেকি এখন মন্দিৰ দেখা নাই পিটবে অলপ মাটি দম বগাবা খুঁজছি তাতে পৰ্বতে গাবা খুঁজছি আমি প্ৰায় মেইন প্লেচৰ ওচৰ পাওঁ অৱস্থাত আৰু একদম বহুত ধুনীয়া পৰিৱেশ মানে ৰাস্তাটো মেইন প্লেচ পোৱাৰ আগত অলপমান বেয়া তথাপিতো কিন্তু এনেকুৱা লাগি আছে যেন ভৈৰৱকুণ্ড গৈ আছোঁ ভৈৰৱকুণ্ড ছাইডেও প্ৰায় এনেকুৱাই মানে চিনেৰীবোৰ মানে বহুত ধুনীয়া নেচাৰেল চিনাৰী ইয়াতে দেখা পালোঁ সঁচাই ভাল লাগিছে দেই একদম ধুনীয়া পূৰা গাঁৱৰ পৰিৱেশো আৰু মানুহবোৰো দেখি পেলাই পূৰা মানে গাঁৱৰ একদম ফিলিংছটো মজা আৰু একদম বহুত ধুনীয়া আৰু তই কাঢ়ি থৈ যাওঁ দে তই নাজান নেকি টাটা 300 ৰছিলো কিমান এই ভিডিও নকৰবি এই প্ৰাইভেচি আছে দেই ভাইৰাল কৈছো মই এইখিনিয়ে পানী নেকি আৰু কিমান পানী লাগে এইখিনিতে গা ধুব লাগিব আমি একো লৈ অহা নাই গা ধুৱাই গ'লে ঠাণ্ডা পানীত বেমাৰ জোতা খুলি মাৰো খুচিম প্লেচটো ভালকে
এনেকুৱা লাগছি না ভৈৰৱকুণ্ড আহা ৱাহ ঠাইখিনিত নামিয়ে মানে কিবা এটা এনেকুৱা ফ্ৰেছ লাগি গৈছে না মাইণ্ডটো ইমান মানে পুৰা বহল খোলা এৰিয়া কিবা ভাল লাগছে দেই সঁচাকৈ ধুনীয়া গোটাই ভিজিছি গোটাই এই ইয়াৰ নিভিজিল বে ইহঁতকেইটা কাঢ়ি থৈ আহিলোঁ নহয় ছোৱালীকেইটা কোনখন নাবে তো ইয়াতে মানে অস্থায়ী ঘৰ কিছুমান এনেকৈ বনাই ঘৰ মানে অকল ওপৰৰ চালিকেইটা দি থৈ দিছে আৰু এনেকৈ খানা খোৱাত পাৰ্টিবোৰৰ কাৰণে তো খেৰৰ বা এনেকুৱা প্লাষ্টিকৰ আমি খেৰৰ এটা লাষ্ট এইটোৱে বাকী আছিল কিবাকৈ পাই গৈছোঁ এইটো আহি আৰু ইফালে ইহঁতে পূৰা জুই জ্বলোৱাত একদম 3-4টাকৈ লাগি গৈছে জুইটো জ্বলে নে নাই এইটোৱে ডাঙৰ কথা হৈছে এতিয়া জুই জ্বলাবই মানে নোৱাৰোঁ নহয় তো ফাইনেলি জুইটো জ্বলছে দিয়ক আৰু কিবাকৈ জুইটো জ্বলাইছোঁ এইটোৱে মানে বহুত ডাঙৰ কাম নহয় কিবাকৈ জ্বলছে দিয়ক আৰু তো আৰু আহিয়েই চাহৰ কাৰণে ৰখবও মানে আমাৰ ইমানেই ভোক লাগছে তো মেগী লৈ লৈছোঁ চবেই এতিয়া পাৰে মেগী খাই লওঁ অলপ এইফালে আৰু পূৰা চব্জি ওলাই লৈছোঁ ৰ'ব কাটিবৰ কাৰণে আলু পিঁয়াজ এইবোৰ পিঁয়াজ কাটাকলৈও মানে ইয়াতে হাকাৰ চলে যে কোনে পিঁয়াজ কাটব কাৰণ পিঁয়াজটো কাটিলে ধৰে না তো সেইটো কাৰণে তো পূৰা আৰু একফালে ই মোজা মিলে চবকে চিপছ খুৱাই একদম এই পিকনিক উদযাপন কৰিছে ইয়াৰ ষ্টাইলটো বেয়া হোৱা নাই এনে চবকে চিপছ খোৱা ষ্টাইলটো আৰু কি ক'ব আৰু বিষত আলোচনা আৰু মানে এইখিনি টাইমতে কোনে মাংস বনাব মেইনকৈ এই মাংসই মেইন না তো এইকাৰণে ইচ ৱাহ আৰু মই বুজি নাপাওঁ কেমেৰাটো আহি পেলাই মোৰ ওচৰ কেনেকৈ পাই যায় চৰি দেই গাইজ পানী কিন্তু ঠাণ্ডা দেই গাইজ একদম ঠাণ্ডা মানে একফালে ইমান ৰ'দ দি আছে গম নাপাওঁ কেনেকৈ ইমান চেঁচা পানীটো আৰু শিলবোৰ তলত পূৰা পিছল তাৰমানে আৰু এইটো পৰিল মানে মাত্ৰ পৰিল আৰু এইফালে মেইন কামটো বাকী থাকেই নহয় তাৰমানে ভেৰাইটি ষ্টাইলৰ প'ষ্ট দি ফটো উঠা পিকনিকত বিশেষকৈ আমিও উঠিলোঁ বাৰু বাকী বিশেষ প্ৰব্লেম নাই বাট এই শিলকেইটা অলপ পিছল তো এইটোৱে অলপ মানে চিন্তাৰ বিষয় বাকী চব অ'কে আছে মানে খোলা ঠাই ন আৰু এইফালে এইকেইটাক চাওকচোন এতিয়া কৰি কি আছে জানে শিল দলাই আছে সৰু বাচ্ছা আৰু মানে পূৰা শিলটো দলালে পানীটো ছিটকি যায় ন এইটোৱে মজা মানে এন্দৰ কি ক'ব আৰু শিল দলাব চাওকচোন এয়া শিলক লৈ কাজিয়া আৰু একফালে আমাৰ মানে এয়া ভাতো হৈ গ'ল যিহেতু এটাই চৌকাৰ ছিষ্টেম আৰু আমাৰ চৌকাও নহয় আমি মানে ষ্টেণ্ড পাত লৈ আহি জুই জ্বলাই দিছোঁ তো ভাতটো হৈ গ'ল ফাৰ্ষ্ট তো এইবাৰ মাংস তো দেবাই ষ্টাৰ্ট কৰি দিলে মাংস ফাৰ্ষ্ট তো বাকী আৰু আমি পিছত মিলি আৰু তাৰমানে নক'ব আৰু এই ৰ'দে পুৰি মাৰিছে বাকী যি নহওক আৰু এইফালে আমাৰ দুজনী চালাড স্পেচিয়েলো আছে ৰ'ব ইহঁত দুটাক পূৰা চালাড কাটিব লগাই দিছোঁ পূৰা চালাড কাটি বহি আছে কেৰাহীটো মানে ষ্টাৰ্টিঙত অলপমান সৰু হৈ গ'ল মানে জাষ্ট অলপমান কিন্তু লাষ্টত এইটো এডজাষ্ট হৈ গ'ল যেতিয়া আঞ্জা প্ৰায় বনোৱা হৈ গ'ল আৰু এই ধোৱা বাপৰে বাপ নক'ব আৰু কি ক'ব ভিতৰৰখিনিতো বনাব নোৱাৰোঁ না বতাহত জুই কোনফালে মাৰি হিচাপ নাই তো বাহিৰত দি ফেলে গোটেই ৰ'দে পুৰি মাৰিছে দিয়ক আৰু বাকী বাট এই ঠাণ্ডাত আমাৰ কেইটা মানে গাও ধুইছে এই চেঁচা পানী খোপাত অলপমান ওপৰৰ পৰা সূৰ্য দেৱতাই ৰেহেম কৰাৰ কাৰণেহে আমাৰ ওপৰত নহ'লে ইয়াতে বেমাৰ লগাটো আজি ফিক্স মানে নহ'ব আৰু এই ৰ'দটো এনেকুৱা মাৰছি নহয় পূৰা মজাই মাৰছি মানে নক'ব আৰু খাটা বনাই ফেলে অৱস্থা বেয়া হৈ গৈছে জুইত এইফালে ৰ'দ ইছৰাম আৰু অকণমান মানে প্লিজ গাইজ ইগন'ৰ মি মানে ইমান বেয়াকৈ নাচি আছোঁ অকল আমি দুটাই বাকী কোনো নাই জাষ্ট আমি দুটাই নিজক নিজে পূৰা ব্যস্ত মানে ডেন্স কৰাত আৰু অলপ নাচিবও লাগে দিয়কচোন পিকনিকত আহি নে কি কয় বাকী যি নহওক ভিতালী আৰু মই আমি ডেন্স কৰাত ভাল আছোঁ কিন্তু এইফালে ভাবিলোঁ যিহেতু 4টা বজাত মানে প্ৰায় প্লেচটো বন্ধ কৰিব লাগে তো আমি ভাবিলোঁ খানাটো খাই লওঁ তাৰপিছত লগা হ'লে টাইম ৰ'লে অলপ ফুৰিম যায় কিন্তু ভাবিছোঁ সদ্যহতে খানাটো খাই লওঁ পূৰা ৰেডি হৈছে মানে খানা আৰু এইফালে বহিও গ'লোঁ আমি চবেই গোটেইকেইটা বহিয়ে ল'লোঁ কাৰণ মানুহ কম ন একেবাৰে প্ৰায় কুলছে 4টামান ধৰি গ'ল আৰু এতিয়া খানাটো খাই লওঁ গাইজ আৰু এইফালে আমাৰ নীৰৱ আমাৰ বিলেনী নীৰৱে বিলাইছি এইবাৰ আহিছে ৰাভাই বিলাব মাংস আমাৰ একদম খাই লওঁ দেই গাইজ বনোৱা যি আছে কৰি দিলোঁ আৰু গাইজ কিন্তু এতিয়া খাই লৈ পেলাই মানে মই আৰু একো নকৰোঁ পূৰা খাই লৈ আহি ইয়াতে অকলে নদীৰ মাজত পূৰা বহি লৈছোঁ ৰ'ব শিল এটাত অলপমান শান্তি লওঁ অলপমান তো গাইজ এইটো অলপ বেছি ওপৰত আৰু এই মক্কেলটো তাতে ফটো উঠবা গেছি একফালে মানে ভাল চিৰি আছিল তাতে উঠি আহি ফটো উঠিলে হয় ইছৰাম আৰু ওপৰৰ পৰা মানে এই নাজাৰা আমি প্ৰায় অলপ ভাবিছোঁ পাহাৰৰ ওপৰত যাওঁ
আৰু ওপৰৰ ফালে আহি মানে দেখা পাওঁ যে এতিয়া দেখোন এখন পাৰ্ক খুলি থৈ দিছে বাপৰে বাপ আমি আজি দিনটো তলত থাকি পেলাই ওপৰত আহিয়ে মানে পাৰ্কৰ বস্তু দেখি আছোঁ নক'ব আৰু ইহঁত দুটাই কি পোষ্ট দি আছে নক'ব আৰু কিছুমান নমুনা দেখি সঁচাই হাঁহি উঠে আৰু এইকেইটাত বহিব পাৰিম জানো তথাপিতো ট্ৰাই কৰোঁ আৰু বহি দিলোঁ দিয়ক আৰু বেছি বহি আৰামেই লাগছিল অৱশ্যে আৰু মাজতে অলপ টাইমটো মই শুয়ে দিলোঁ ইয়াতে মানে এনেকুৱা মজা লাগিছিল এনেকুৱা মানে ওপৰ ফালে কিবা এটা বেলেগ ফ্ৰেছ ফিলিং আহিছিল মানে পাহাৰৰ ওপৰত সেই ঠাইখিনিত যোনে আহিছে চবেই কৈছে যে এনেকুৱা এটা ফ্ৰেছ ফিলিংছ এটা আহিছিল আৰু তাৰমানে আৰু ইটো গোটেই গছে লৰাই দিছে শুলকি নপৰিলে ৰক্ষা আহি আৰু এইবাৰ এইখনো পাই গৈছোঁ ৰ'ব নক'ব আৰু জোলনাখন এইখন মানে মোৰ বচপনছে পিয়াৰী মানে নক'ব আৰু এইখনত বহাৰ পিছত মোৰ উঠিব ইচ্ছা নাযায় ক'ব নোৱাৰোঁ কি বা এটা মোৰ ভাল লাগে আৰু এই আমি বুঢ়াকেইটাই বহি লৈছোঁ একদম সৰু বাচ্ছাৰ নিচিনা কব্জা কৰিছোঁ সৰু চলি আহি ইয়াতে বহিব পোৱা নাই নক'ব আৰু মানে মনে মনে ভিডিঅ' কৰি আছে পিছতহে গম পালোঁ ভিডিঅ' কৰা বুলি পুৰা ফুৰি চুৰি লৈ আৰু একদম বস্তু বাহানি সামৰি উঠিয়ে গ'লোঁ আৰু গাড়ীত ঘৰ যাওঁ আৰু নে কি কয় গাইছ পুৰা বহি লৈছোঁ একদম অৱস্থা নাই চবৰে মানে পুৰা ধূলাত লুতুৰি পুতুৰি হৈ গৈছোঁ মানে ইয়াতে ধূলা নহয় বালি আচলতে পুৰা বালি আছিল বহুত তাৰমানে একদম গেলাৰীৰ ফালে একদম তাৰমানে পুৰা ৰঙা নীলা হৈ আছে ৰ'ব নক'ব আৰু মইতো পুৰা ফাৰ্ষ্ট ছিটত বহি লৈছোঁ একদম ড্ৰাইভাৰ দাদাৰ কাষত তো আমি গৈ আছোঁ বৰ্তমান ঘৰ তো এয়াই আছিলে আজিৰ ভিডিঅ'ত কেনেকুৱা লাগিলে নিশ্চয় জনাব চাই কমেণ্ট কৰিব সকলোৱে তো এয়াই আজিৰ কাৰণে বাই বাই